এতিয়া মোৰ নতুন এটি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ ওলাইছোঁ। আজি মেলালৈ গৈ আছোঁ, শিলঘাট মেলা। এয়া পথাৰৰ মাজত এতিয়া আমি পথাৰৰ পৰা শিলঘাটলৈ যোৱা পকী ৰাস্তাটো উঠিছোঁহি। এই ৰাস্তাটোদি গৈ থাকিলে খেনচোৱা আৰু চামধৰা গাঁও পাৰ হৈ আমি শিলঘাট সোমামগৈ। আমাৰ ঘৰৰ পৰা শিলঘাটৰ অশোকাষ্টমী মেলালৈ প্ৰায় 5 কিলোমিটাৰমানেই হয়। সেইকাৰণে কিছু সময় লাগিছে আৰু শিলঘাট পাবলৈ। এতিয়া আমি মেলাৰ ভিতৰত সোমাইছোঁ। পেহীহঁতে এতিয়া মেলাৰ দোকানবোৰত সোমাইছে আৰু অলপ বস্তু চাইছে। আপোনালোককো অলপ দোকান পোহাৰবিলাক দেখুৱালোঁ। প্ৰতি বছৰেই শিলঘাটত অশোকাষ্টমী মেলাখন 5 দিনমান ধৰি হয়। এনেই আগতে এই মেলাখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰতেই বেছিভাগ দোকান পোহাৰ বহিছিল। কিন্তু দিনে দিনে ব্ৰহ্মপুত্ৰৰ পাৰটো খহি গৈ থকাৰ বাবে এই মেলাখন দোকান পোহাৰবিলাক বেছিভাগেই ৰাস্তাতেই বহিছে। সেইকাৰণেও ভিৰটো বেছি হৈছে। ইয়াত আপোনালোকে দেখিছে বিভিন্ন ধৰণৰ মিঠাইও আছে আৰু সকলোৰে ভালপোৱা জেলেপিও আছে ইয়াত। এয়া চাওক বৰমাহঁতে এতিয়া পাতি আহক আমি এতিয়া যাওঁ। আমি ভিডিঅ' এটা বনোৱাই নাই। হ'ব এয়া আমি এতিয়া মেলাত আটাইতকৈ ভিৰ দেখা পোৱা ঠাইখন পাইছোঁহি, য'ত যেনিয়ে চাওঁ তেনিয়ে বিভিন্ন ধৰণৰ চকৰিৰে ভৰি আছে আৰু সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰ দাদা বাহঁতো চকৰিত উঠি মজা লৈ আছে। মোৰো মেলালৈ আহোঁতে চকৰিত উঠা কথাটো ভাবিয়ে ভাল লাগি আহিছিল। এই সৰুটোতে উঠিলোঁ আৰু সৰু ল'ৰা ছোৱালীৰ লগতে। বহুত সময় ঘূৰালে, কিন্তু উঠি ভাল লাগিলে। আমি চকৰিবোৰৰ ওচৰত ৰৈ পেলাই কিছু সময় চকৰিবোৰ চালোঁ আৰু কিছুমান বিভিন্ন ধৰণৰ চকৰি আছে। এটা অকাই পকাই যায়, সেই অকাই পকুৱাই যোৱা চকৰিটো দেখি পেলাই মোৰ মাথাই ঘূৰাই গ'লগৈ। আৰু এটা ডাঙৰ চকৰি সেই ডাঙৰ চকৰিটো দেখি পেলাই মোৰ ভয়ে লাগি গ'ল, কাৰণ এই দাদা বাহঁতবোৰ বহুত ওপৰলৈ উঠি যায় ন, সেইকাৰণে মোৰ বহুত ভয় লাগি গ'ল দেখি পেলাই। এতিয়া আমি এই চকৰি ঠাইখনৰ পৰা আহি ঘৰমুৱা হ'বলৈ ৰাস্তা পাইছোঁহি। এতিয়া গৈ আছোঁ ঘৰলৈ বুলি। আমি ঘৰৰ গাড়ী লৈ অহা নাই কাৰণে টমটম এখনত আহিছিলোঁ। সেইকাৰণে বহুত দূৰতে টমটমখনে ৰখাইছিলে। সেইকাৰণে আমি বহুত দূৰ বাট খোজকাঢ়িব লগা হৈছিলে। বহু দূৰ খোজকাঢ়িব লগা হোৱাৰ কাৰণে চবৰে ভাগৰো লাগিছে। এয়া আমি আহি টমটমখন পালোঁহি। এতিয়া টমটমত
ঘৰলৈ বুলি আহি আছোঁ। ৰাস্তাত আছোঁ আমি এতিয়া। দেখিছে ৰাতি বহুত হ'ল। আমি 9:30 মানত ঘৰলৈ উভতিছোঁ নেকি, তেনেকুৱা সময়ত মানতে আমি আহি আছোঁ। কিন্তু বহুত মানুহ মেলালৈ বুলি এতিয়াও গৈয়ে আছে। এই মেলাখন গোটেই ৰাতিয়ে চলি থাকে। এয়া আমি মেলা চাই আহি ঘৰ সোমালোহি, মানে ঘৰলৈ আহিছোঁ আৰু ঘৰ পালোহিয়ে। আকৌ এটা নতুন ভিডিঅ' আপোনালোকক লগ পাম বুলি আশা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।